Hi friends, namaskar and welcome to my YouTube channel. Apunalok hokolue bhale kukhole thokar kamonare ajir video tu arambho korubolok. Jua video tut apunaloke dekha pale Palashbari Rashor preparation mane Palashbari Rash tu kenekoi tat prostuti hoi ase aru aji moi apunalokok dekhuaboloi goi asu Bostro Nogori Sualkuchi Rashor prostuti আৰু ইতিমধ্যে ৰাখৰ কাৰণে বেছি সময় নাই মোটামুটি এসপ্তাহ সময় বাকি আছে আৰু এতিয়া বলক শুৱালকুছিৰ ৰাস আপোনালোকক প্ৰস্তুতি দেখুৱাবলৈ গৈ আছো আৰু এতিয়া মোৰ লগত আছে হিমান্ত আৰু মই দুও একেলগে গৈ আছো এই হৰাইঘাট ৰণস্মৃতি উদ্যানলৈ আকৌ এবাৰ আহিলো ধুনিয়াকৈ চালো এতিয়া বলক আমাৰ যাত্ৰা আৰম্ভ কৰো গণেশ দেৱতাক সেৱা জনাই আজিৰ যাত্ৰাটো আৰম্ভ কৰিলো ये दोस्ती हम नहीं तोड़ेंगे आरो এতিয়া আমি শুৱালকুছিলৈ গৈ আছো আৰু সব শুৱালকুছিৰ ৰাস্তাটো ধুনিয়া কৰি পেলাইছে ফৰলেন হৈ গৈছে শুৱালকুছিৰ ৰাস্তাটো চাও কিমান ধুনিয়া I know you told your friend you're not okay and tell me what's wrong and why you never said you felt that way Guess you're trying to stay strong and fake a smile until I look away But I've known you too long, it hurts to watch your blue eyes fade to Aro friends, etia ami finally ahi palu Manchester of Assam mane Bostro Nogori, Sualkuchi Jot Pat Muga Kapur utpadon kora hoy ঘৰতে প্ৰতি ঘৰতে প্ৰায় কবলৈ গলে প্ৰতি ঘৰতে Sualkuchit তাঁতশাল আছে আৰু সেই কাৰণে মানচেষ্টাৰ অফ আসাম বুলি কোৱা হয় শুৱালকুছিলৈ যোৱা এই আদৰণি গেটটো চাই খুবেই ভাল লাগে আৰু ইয়াত যি বস্ত্ৰ শিল্প আছে বা তাঁতশাল আছে সেই তাঁতশালক ৰিপ্ৰেজেন্ট কৰি এই গেটটো বনোৱা হৈছে আৰু খুবেই ধুনীয়া লাগে গেটটো ফাইনালি আহি পালো বস্ত্ৰ নগৰী শুৱালকুছি আৰু এইফালে যতে চাই আপোনালোকে তাতে পাট মুগাৰ কাপোৰৰ দোকানবোৰ দেখিবলৈ পাব এইফালে চাওক এইফালে এইবোৰ সিল্ক I know you told your friend you're not okay and tell me what's wrong and why you never এতিয়া ফাইনালি আহি পালো আমি শুৱালকুছি ৰাস হোৱা ঠাইখনলৈ আৰু এতিয়া শুৱালকুছি ৰাসৰ প্ৰস্তুতি কেনেকুৱা চলি আছে আপোনালোকক দেখুৱাই আছো এতিয়া ভিতৰত গৈ আছো আৰু এইফালে এইটো হল ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু ইয়াতে ৰাসৰ প্ৰস্তুতি চলি আছে আৰু ৰাসলৈ মাত্ৰ এসপ্তাহ বাকি আছে আৰু চাওক হেতু হ'ব মূল মণ্ডপটো আৰু এইফালে এটো গেটটো এটো হ'ব মেইন গেটটো এটা অহা মানুহ অহা এটা আৰু যোৱা এটা হ'ব আৰু গেটটো এতিয়া বাহিনী বান্ধি থৈ দিছে আৰু কাম কৰিবলগীয়া আছে আৰু ব্ৰহ্মপুত্ৰ নদী ইয়াৰে তোমাৰ ক্লাইমেটটো বহুত ভাল লাগে আৰু ৰাসৰ যোৱাবাৰ আহিছিলো বহুত মানুহ দেখিছো সেইকাৰণে এইবাৰ আগতীয়াকৈ আহিছো ৰাসৰ প্ৰস্তুতিখিনি আপোনালোকক দেখুৱাবলৈ আৰু এসপ্তাহ যেহেতু আছে মাজত পূৰ্ণ কাম চলি আছে ইয়াতো আৰু এইফালে যি আপোনালোকে দেখিবলৈ পাইছে ইয়াতে মৃন্ময় মূৰ্তিবিলাক ইয়াত ৰখা হ'ব বিভিন্ন ধৰণৰ বিভিন্ন মূৰ্তিবিলাক এনেকৈ এইফালে চাওক মূৰ্তি ৰাখিবৰ কাৰণে এইবোৰ বনাই আছে আৰু সেইবোৰ এনেকৈ বনাই আছে আৰু ফ্ৰেণ্ডছ মোৰ লগত এতিয়া আছে শুৱালকুছি ৰাস মহোৎসৱ কমিটিৰ এগৰাকী কাৰ্যকৰী সদস্য আৰু দাদা আপোনাৰ নামটো প্ৰথমে মোৰ নাম কন্দন দাস মই শুৱালকুছিৰ এইবাৰ পৃষ্ঠম ৰাসৰ মণ্ডপৰ দায়িত্বত আছোঁ আৰু বৰ্তমান মানে তো মণ্ডপৰ কামখিনি আগতীয়াটো হয় সেইকাৰণে পূৰ্ণ গতিত আমাৰ মানে এইবাৰ ৰাসৰ কাম চলি আছে আমি সমূহ অসমবাসীক আমি নিমন্ত্ৰণ জনাইছোঁ যাতে শুৱালকুছি ৰাস আৰু দাদা এতিয়া এইবাৰ শুৱালকুছি ৰাস মহোৎসৱৰ মুখ্য আকৰ্ষণ বুলি ক'লে কি থাকিব এইবাৰ আমাৰ ইয়াৰ মণ্ডপত মানে প্ৰায় 40 ফুট এখন ৰথ থাকিব ভগৱান শ্ৰীকৃষ্ণ আৰু এখন আদৰ্শ গাঁও থাকিব আৰু মূল গেটটো এইবাৰ আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ বাঁহী সদৃশ আপোনালোকে কাম কৰি আছে প্ৰায় 60 ফুট ওখ 50 ফুট ওখ দেখি আছে গেটটো মেইন গেটটো
আৰু আমাৰ মূল মণ্ডপটো এইবাৰ আকৰ্ষণীয় হ'ব। ইয়াৰ বাহিৰেও আমাৰ 10টা ইলেক্ট্ৰনিক প্ৰচেছত আমাৰ মূৰ্তি এইবাৰ হ'ব। আমাৰ কাম মানে মোটামুটি আমাৰ এইবিলাক ফাউণ্ডেশ্যনৰ কাম হৈ গৈছে আৰু 5 দিন পিছত তোমালোকে পূৰ্ণাংগ ৰূপত আমাৰ পাই যাবা। আকৰ্ষণীয় ৰূপত আমাৰ মণ্ডপটো সজাবৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু কাম বহুখিনি আগবাঢ়িছে। তেওঁলোকে কাৰিকৰৰ কামবিলাক কৰি আছে, আমাৰ মূৰ্তি কামবিলাক কৰি আছে, বহুখিনি আগবাঢ়িছে। আৰু আনন্দমেলা আহি আমাৰ উপস্থিত হৈছে। বস্ত্ৰমেলা শুৱালকুছিত হ'ব, এখন ট্ৰেড ফেয়াৰ হ'ব, ইয়াৰ বাদেও আমাৰ আশীৰ্বাদ থিয়েটাৰো আহিব। মানে এইবাৰ শুৱালকুছি ৰাস উপভোগ্য হ'ব। আমি অসমবাসীক নিমন্ত্ৰণ জনাইছোঁ, তেওঁলোকে যাতে আমাৰ শুৱালকুছি ৰাস উপভোগ কৰে। হয়, আপোনালোকে নিশ্চয় নহাকৈ নাথাকিব, এপাক হ'লেও শুৱালকুছিৰ ৰাস চাবলৈ আহিব। আৰু ফ্ৰেণ্ডছ, এইফালে যিটো মেইন গেট আছে, মেইন গেটৰ শোভা বৰ্ধনৰ যিবিলাক বস্তু আছে সেইবিলাক কাম কৰি থকা হৈছে। আৰু দাদা এইটো মেইন গেটৰে ন? মেইন গেটৰ নহয়, আছে ৰথৰ এটা প্ৰি ইনষ্টলেশ্যন হ'ব। ইনষ্টলেশ্যন মানে বাউণ্ডেৰী নাথাকে। 35 ফিট মান হ'ব। এইটো তাৰমানে মণ্ডপত ৰখা হ'ব, বাহিৰত ৰখা হ'ব। আৰু ফ্ৰেণ্ডছ, এতিয়া মোৰ সৈতে আছে শুৱালকুছি ৰাস মহোৎসৱৰ পৰিচালনা সমিতিৰ দাদা। আপুনি কি হয়? মই পৰিচালনা সম্পাদক হয়। আৰু দাদা, এইবাৰ শুৱালকুছি ৰাস মহোৎসৱৰ প্ৰস্তুতি কেনেকুৱা? শুৱালকুছি ৰাস মহোৎসৱৰ প্ৰস্তুতি মানে এনেকুৱা ধৰণৰ, আমি বিগত 3 বছৰ মানে শুৱালকুছিত ৰাস কৰিব পৰা নাছিলোঁ ক'ভিড পৰিস্থিতিৰ কাৰণে। এইবাৰ আমাৰ 30 সংখ্যক ৰাস প্ৰস্তুতি, আৰু এই 30 সংখ্যক ৰাস প্ৰস্তুতিত আমি বহুতো উচ্চ স্তৰত আমি ৰাসখন পাতিম বুলি ভাবিছোঁ। আৰু ফ্ৰেণ্ডছ, এইফালে চাওক, শুৱালকুছি ৰাস মহোৎসৱৰ মৃন্ময় মূৰ্তিবোৰ এইফালে নিৰ্মাণ কৰা হৈ আছে। আৰু এইটো হ'ল বিষ্ণু, ভগৱান বিষ্ণু, আৰু এইটো লক্ষী, এইটো সৰ্প, আৰু এইফালে এইটো পুতনা শ্ৰীকৃষ্ণই বধ কৰি থকাৰ সময়ত। আৰু মূৰ্তিৰ কামবোৰ এতিয়া চলি আছে। এইফালে চাওক, এইটো শ্ৰীকৃষ্ণ, আৰু এইফালে বিভিন্ন ধৰণৰ মূৰ্তি ইয়াত এতিয়া নিৰ্মাণ কৰা হৈ আছে। আৰু মূৰ্তিবিলাকে যেতিয়া পূৰ্ণাংগ ৰূপ পাব তেতিয়া আপোনালোকে গম পাব কোনটো কি মূৰ্তি। আৰু গতিকে শুৱালকুছি ৰাসত এবাৰ হ'লেও আহিব। ফ্ৰেণ্ডছ, শুৱালকুছি ৰাস মহোৎসৱৰ যিটো মণ্ডপ আছে, মণ্ডপৰ কামৰ দায়িত্বত থকা দাদাজন, দাদা আপোনাৰ নামটো? মোৰ নামটো ধীৰাজ ভৰালী। আৰু দাদা, এইবাৰ শুৱালকুছি ৰাসৰ আয়োজন কেনেকুৱা? আয়োজন একদম বৰ্ণাঢ্য হিচাপতে আমি কৰিবলৈ ওলাইছোঁ। আমাৰ প্ৰায় 39টা ষ্টল হ'ব। হয়। তাৰোপৰি এখন আকৰ্ষণীয় গেট হ'ব। মূল মণ্ডপ আকৰ্ষণীয় কৰিব বিচাৰিছোঁ, বৃন্দাবন আকৰ্ষণীয় কৰিব বিচাৰিছোঁ, আৰু আকৰ্ষণীয় হিচাপত আমাৰ তাৰমানে যিটো গীতা জ্ঞান অৰ্জুনৰ সেইটো কৰিবলৈ ওলাইছোঁ। যিটো গেট আছে সেই গেটটো কেনেকুৱা ধৰণে বনোৱা? সেইটো কৃষ্ণৰ বাঁহী বজাই থকা এটা গেট এটা আমি এইবাৰ ইয়াতে বনাম। আৰু সেইটো অলৰেডি মোটামুটি 90% হৈ গৈছে। আৰু আছে সেই গেটটোত শ্ৰীকৃষ্ণৰ বাঁহী বজাই থকা এটা ধুনীয়া মূৰ্তি ৰাখিব। আৰু সেইটোৰ কাৰণে ইয়াত শ্ৰীকৃষ্ণৰ মূৰ্তিটো বনাই আছে, থাৰ্মকলেৰে চাওক ধুনীয়াকৈ বনাই আছে। আৰু এতিয়া মূল মণ্ডপটোৰ পৰাই এটা ধুনীয়া ভিউ চাওক। এইফালে মণ্ডপটোৰ কাম এতিয়া চলি আছে। আৰু ফ্ৰেণ্ডছ চাওক, এইফালে এইটো হ'ব শ্ৰীকৃষ্ণৰ বাঁহী। আৰু শ্ৰীকৃষ্ণক সেইফালে যিটো গেট দেখিবলৈ পাইছে, মেইন গেট, তাত ধুনীয়াকৈ এই বাঁহীৰ সৈতে শ্ৰীকৃষ্ণক ধুনীয়াকৈ ৰখা হ'ব। আৰু ফ্ৰেণ্ডছ, আপোনালোকে যদি শুৱালকুছিৰ ৰাস চাব আহে তেনেহ'লে এইবাৰ চাৰ্কেছো ইয়াত দেখিবলৈ পাব। আৰু ইতিমধ্যে চাৰ্কেছ আহি ইয়াত উপস্থিত হৈছে। আৰু চাৰ্কেছৰ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।